আজিৰে পৰা গুৱাহাটীৰ আৰ.জি. বৰুৱা ৰোডত অৱস্থিত সনাতন ধৰ্ম সভাত উত্তৰ পূব মহিলা উদ্যোগী সমাজে ৰঙালী বিহুৰ উপলক্ষে কপৌ নামৰ এটা প্ৰি বিহু প্ৰদৰ্শনী আয়োজন কৰিছে। এই প্ৰি বিহু প্ৰদৰ্শনীখনে আজিৰ পৰা অৰ্থাৎ 2021 চনৰ এপ্ৰিল মাহৰ 9, 10 আৰু 11 তাৰিখলৈকে অনুষ্ঠিত কৰা হ'ব। এই প্ৰদৰ্শনীখনত বিশিষ্ট কণ্ঠশিল্পী জিনা কুমাৰী, লোকসভাৰ সদস্য কুইন ওজা আৰু লগতে বহু কেইগৰাকী সদস্যও উপস্থিত থাকে। এই প্ৰদৰ্শনীখনৰ মূল উদ্দেশ্য হৈছে যে সকলো শ্ৰেণীৰ মহিলাক স্বাৱলম্বী কৰি তোলাৰ লগতে ইয়াৰ দ্বাৰা তেওঁলোকে লাভ কৰা টকাৰে কেঞ্চাৰ ৰোগীসকলক সহায় কৰিব। এই প্ৰদৰ্শনীখনত আত্মনিৰ্ভৰশীল হ'ব বিচৰা মহিলাসকলে নিজৰ হাতেৰে তৈয়াৰ কৰা বিভিন্ন বস্তুৰ সামগ্ৰী যেনে পৰম্পৰাগত সাজ-পোছাক, গহনা আৰু লগতে ঘৰুৱা সু-সজ্জাৰ বাবে জৰুৰী সামগ্ৰী বিক্ৰী কৰাৰো সুবিধা লাভ কৰিছে। এই উত্তৰ পূব মহিলা উদ্যোগী সমাজৰ এই পদক্ষেপে মহিলাসকলক আগুৱাই লৈ যোৱাৰ লগতে দেশৰ অৰ্থনৈতিক দিশত বিশেষভাৱে অৰিহণা যোগাইছে।